যিহেতু জন্ম বিহপুৰীয়াত মৃত্যু বিহপুৰীয়াত হ'ব লাগিব সেইকাৰণে প্ৰত্যেক জনগোষ্ঠীৰ আত্মবেদনা বুজি পাওঁ তেওঁলোকৰ মৰ্ম বেদনা বুজি পাওঁ তেওঁলোকৰ দুখ কষ্ট বুজি পাওঁ চলত বিভিন্ন সমস্যাৰ মাজতে ভাৰাক্ৰান্ত হৈ আছিল তথাপিও এই টেমেৰা গাঁও বৰবিল মাছঘাট আমাৰ বোকাকণা জামুগুৰি বৰবিল তেতেগুৰিলৈকে এই সমগ্ৰ এৰিয়াটোত মিচিং জনগোষ্ঠীৰ বৃহত্তৰভাৱে এটা সমন্বয় প্ৰতিষ্ঠা কৰি আছে এই সমন্বয় প্ৰতিষ্ঠা কৰা মই দেখিছোঁ মই যিহেতু এই অঞ্চলৰ মিচিং জনগোষ্ঠীৰ হাততে জন্ম হোৱা মোৰ জন্ম জামুগুৰিত হলপু জামুগুৰি তাতে মই মিচিঙৰ জন্ম হৈ মিচিঙৰ হাততে ডাঙৰ হোৱা গতিকে মিচিংসকলৰ আৱেগ অনুভূতিৰ লগত মই প্ৰত্যেক দিনে জড়িত হৈ আছোঁ আৰু মিচিঙৰ সন্তান হ'লেও বামুণৰ সন্তান হ'লেও অসমীয়া সন্তান হ'লেও মই এক প্ৰকাৰে মিচিঙৰ সন্তানৰ নিচিনা সেইকাৰণে মিচিংসকলে দুখ দুৰ্দশা 97ত যি পানী হৈছিল 87ত যি পানী হৈছিল সেই সময়ত আমাৰ জামুগুৰিৰ পৰা ধৰি তেতেলিগুৰিৰ পৰা ধৰি আমাৰ এই টেমেৰালৈকে আমাৰ এই গোটেই বৃহত্তৰ অঞ্চলটোৰ মাথাউৰি দুই কাষৰ অঞ্চলটোৰ যি পৰিৱেশ সেই পৰিৱেশে মোক আজিও মনত পেলাই থাকে কেনেকৈ এই অঞ্চলটোত আমি ডেভেলপ কৰিম এই অঞ্চলটোক আমি কেনেকৈ আগবঢ়াই নিম সেইকাৰণে মই কৈছোঁ সকলো টেমেৰাবাসী ৰাইজ আগন্তুক নিৰ্বাচন আছে এই নিৰ্বাচনত মাননীয় মুখ্যমন্ত্ৰী শক্তিশালী কৰিব লাগিব আমাৰ জাতি মাটি বেদী ৰক্ষা কৰিব লাগিব আমাৰ উঠি অহা প্ৰজন্ম সুৰক্ষা কৰিব লাগিব আৰু উঠি অহা প্ৰজন্ম সুৰক্ষা কৰিও মাননীয় মুখ্যমন্ত্ৰী হৈছে নিৰ্বাচন কৰিব লাগিব মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেতিয়া আমাৰ জাতি মাটি বেদী ৰক্ষাৰ উপৰিও আমাৰ মিচিং জনগোষ্ঠীটোক এক হৈ থিয় দিবলৈ শক্তি পাব উন্নয়ন গংগা পাবলৈ শক্তি পাব বিশেষ নকওঁ আজি টেমেৰা গাঁৱলৈ আহি ভাল লাগিলে টেমেৰা পৰাগ উৎসৱত থাকি ভাল লাগিলে মই বিশেষকৈ মোৰ ফালৰ পৰা টেমেৰা যি আমাৰ মহৰম ঘৰ আছে এই মহৰম ঘৰটো আৰু অত্যাধুনিক কৰিবৰ কাৰণে মোৰ ফালৰ পৰা 1 লাখ টকা মই ঘোষণা কৰিলোঁ সন্ধিয়ালৈকে মই 1 লাখ টকা আপোনাৰ হাতত চঞ্জাই দিম আশা কৰোঁ আৰু যি বৰবিলৰ মোৰ ঘৰৰ ওচৰতে বোকা পানী কৰি থকা ল'ৰা ছোৱালীকেইটা যি সুন্দৰ ধুনীয়াকৈ গুমৰাং নৃত্য কৰিলে তেখেতসকললৈ মই 5,000 টকা এটা উপহাৰ দান কৰিছোঁ মই কিন্তু বাহিৰলৈ নহয় মোৰ জন্ম ইয়াতে মোৰ মৃত্যু ইয়াতে হ'ব সেইকাৰণে মই সকলো ৰাইজৰ অন্তৰ বেদনা বুজি পাওঁ সকলো ৰাইজৰ মাজত মোৰ কথা আছে মই হৈছোঁ আপোনালোকৰ মৰ্ম যি আপোনালোকৰ আৱেগ অনুভূতিৰ কথা বুজি আমি প্ৰত্যেকৰ আমি যিহেতু জন্ম বিহপুৰীয়াত মৃত্যু বিহপুৰীয়াত হ'ব লাগিব সেইকাৰণে প্ৰত্যেক জনগোষ্ঠীৰ আত্মবেদনা বুজি পাওঁ তেওঁলোকৰ মৰ্ম বেদনা বুজি পাওঁ তেওঁলোকৰ দুখ কষ্ট বুজি পাওঁ সেইকাৰণে সামগ্ৰিকভাৱে উন্নয়নৰ কথা আমি চিন্তা কৰি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমি দৰখাস্ত কৰোঁ সেইমতে কিছু আমাৰ মাননীয় প্ৰাক্তন আমাৰ বিধায়ক দেৱানন্দ হাজৰিকা ছাৰে বহুতো জেগাত বিভিন্ন ধৰণে কাম কৰিছিলে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত